নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি মই বনাম বেলৰ চৰবত আৰু বেলৰ চৰবতটো বনোৱাৰ কাৰণে মই ইয়াত এইকেইটা বেল লৈছোঁ আৰু ফাৰ্ষ্ট টাইম বেল গোটেইকেইটা বেল ভাঙি ল'ম বেল বহুত টান হয় আসলতে সহজতে ভাঙি নাযায় সো এনেকৈ ভাঙি লৈছোঁ মই আপোনালোকে দেখিছে আৰু গোটেইকেইটা বেল মোৰ বহুতেই ধুনীয়াকৈ পকা পকা বাহিৰ হৈছে দেখিছে আপোনালোকে কিমান ধুনীয়া আৰু এতিয়া মই গোটেইকেইটা বেল মই এখন চামুচেৰে ওলাই ল'ম বেলৰ চৰবতটো গৰমৰ দিনত নিজৰ শৰীৰটো ঠাণ্ডা কৰি ৰখাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ আৰু বহুতেই হেল্পফুল হয় আপোনালোকে সকলোৱে খাব লাগে বেলৰ চৰবতটো আসলতে বহুতে নাখায় কিন্তু আসলতে খাব লাগে বহুতে হেল্পফুল হয় আৰু ডায়াবেটিছ পেচেণ্টৰ বাবেও বহুতেই অমৃত হিচাপত এইটো জুচ ক'ব পাৰি বেলৰ চৰবতটো এতিয়া মই ইয়াত 2 গিলাচ পানী দি ললোঁ বেলৰ চৰবত বনোৱাৰ কাৰণে কাৰণ বেলখিনি নৰম হৈ যাব আৰু এতিয়া মই এখন ঢাকনিৰে কভাৰ কৰি দিম প্ৰায় আধা ঘণ্টামান সময় কাৰণ গোটেইখিনি বেল একদম কোমল নৰম হৈ যাব এই কাৰণে এনেকৈ বনালে চৰবতটো খুবেই ধুনীয়া হয় সো আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ ৰস বাহিৰ হৈ গৈছে আৰু দেখিছে কেনেকৈ নৰম হৈ গৈছে কাৰণ মই এইখিনি আধা ঘণ্টামান সময় পানীত ভিজাই ৰাখিছিলোঁ আৰু এতিয়া মই এই ঘুটনি ডালেৰে মই এইটোৰ সহায়ত কাঠৰ যিটো দালি ঘুটা বুলি কয় আসলতে আমি দালি ঘুটা বুলি কওঁ এইটোৰে মই গোটেইখিনি বেল ঘুটি ল'ম এনেকৈ বনালে বহুত সহজতে বেলৰ ৰসটো বাহিৰ হয় আপোনালোকে দেখিছে নিশ্চয় কেনেকৈ বেলৰ ৰসখিনি বাহিৰ হৈছে খুবেই ধুনীয়া গোটেইখিনি বেলৰ ৰস মই এনেকৈ বাহিৰ কৰি ল'ম এইখিনি গুটি বাহিৰ হৈ গৈছে আৰু অলপমান ইয়াত ৰস ওলাব আৰু মই 1 গিলাচ পানী দি ল'লোঁ আৰু এইখিনিও চেকি ল'ম তো চাই থাককচোন ভিডিঅ'টো আৰু এনেকৈ এবাৰ বনাই খাই চাব কেনেকুৱা লাগে খুবেই ধুনীয়া হয় দেখিছে গোটেইখিনি বেলৰ জুচ কমপ্লিট মোৰ এতিয়া এইখিনি বেল আৰু যিখিনি বেলৰ গুটি আছিল সেইখিনি এক্সট্ৰাকৈ ওলাই গৈছে আৰু ইয়াত মই বৰফৰ টুকুৰা দি ল'লোঁ আৰু অলপমান চেনি দি ল'লোঁ আৰু ক'লা নিমখ অলপমান দি ল'লোঁ আৰু মই এই কাঠৰ লাঠিডালেৰে এনেকৈ ঘুটি ল'ম যেন গোটেইখিনি মোৰ চেনি মিক্স হৈ যায় জুচটো বহুতেই ধুনীয়া হয় এনেকৈ বনালে আৰু এতিয়া মই গোটেইখিনি বেলৰ জুচ এটা মই কাঁচৰ সাজত ভৰাই থলোঁ তো এইখিনি মই এতিয়া গোটেইখিনি থৈ দিম প্ৰায় কিছুদিন খাব পৰা যাব এনেকৈ থৈ দিলে আৰু এতিয়া মই ইয়াত সৰু সৰু বৰফৰ টুকুৰা আইচ ক্লিপ দি লৈছোঁ আৰু এতিয়া মই বেলৰ জুচখিনি ইয়াত দি ল'ম কাৰণ ইয়াত আৰু বেলেগ বস্তু মই একো নিদিওঁ কাৰণ আগতে গোটেইখিনি দিয়ে লৈছোঁ সো আপোনালোকে এনেকৈ এবাৰ বনাই খাব আৰু জনাব কেনেকুৱা লাগিছে আপোনালোকৰ ভিডিঅ'টো চাই সো আৰু আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো ফ্ৰেণ্ডছ আজিলৈ ইমানখিনি থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'